हेलो फ्रेंड एतियाई सब्सक्राइब करो आसाम मेडिकेयर चेनेलटुक और बेल आइकनटुक क्लिक करो केनेकुआ नतुन नतुन भिडिओ पोৱাৰ कारण। हाई गाइज वेलकम टू माई चेनेल। मोर आजिर टपिकটো হৈছে গামচিক লৈ। গৰম দিনত বহুতৰে গামচি হয়। গামচি কেনেকৈ নহোৱা হয় আহকচোন চাও। প্ৰথমতে মুলতানি মিঠি আৰু গাখীৰ বা গোলাপ জল ভালদৰে মিহলাই গামচি হোৱা ঠাইবোৰত লগাই থব আৰু যেতিয়ালৈ শুকান হৈ নাযায় শুকুৱাৰ পিছত ধুই দিব। এনেকুৱা কৰিলে গামচি নহব। 2 নম্বৰ নিয়মটো হল গামচিৰ কাৰণে নিমপাত বহুত উপকাৰী। নিমপাত পানীত দি গৰম কৰি উতলাই ল'ব। পানীখিনি ঠাণ্ডা হোৱাৰ পিছত সেই পানীৰে গা ধুলে গামচি নহোৱা হ'ব। 3 নম্বৰ নিয়মটো হল গামচি নহব কাৰণে নেমু টেঙাৰ ৰস খাব লাগে। গা বেছি গৰম হলে গামচি হয়, সেয়ে গৰম দিনত ঠাণ্ডা বস্তু খাব লাগে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব।